Hello guys, মই আপোনালোকক মোৰ ভ্যালেন্টাইন ডিষ্টৰ বিষয়ে ক'ব গৈ আছো। মানে মোক মোৰ বয়ফ্ৰেণ্ডে কি দিলা আৰু মই মোৰ বয়ফ্ৰেণ্ডক কি দিম আপোনালোকক জনাই দিম হা। আপোনালোকে চাই লওক। মানে 7 ফেব্ৰুৱাৰী আহিল, মোক ক'লা যে গোলাপ ফুলজোপা ইমান ধুনীয়াকৈ গছত লাগি আছে, তো গছজোপাৰ পৰা ফুলটো চিঙি গছটো কষ্ট নিদিওঁ দে। মই ক'লো হয় দে, কেনে ফুলটো চিঙিব লাগে আৰু তো মানি ল'লো। আৰু আহিল যেতিয়া 8 ফেব্ৰুৱাৰী, তেতিয়া ক'লা যে ঐ তোৰ এতিয়া লিলিমাই কৰা বয়স নাই আৰু মোৰো বয়স নাই, গতিকে মোৰ চিধা কথা বিয়া পাতি আনিম। মই ক'লো হয় দে, বিয়া পাতি যোৱাই ভাল, যিহে দেখছো বাল্য বিবাহৰ কথা, এইবিলাক লিলিমাই কৰি থকাতকৈ বিয়া পাতি যোৱাই ভাল। তাৰপিছত আহিল 9 ফেব্ৰুৱাৰী, কৈছে কি জানানে, তই দেখোন সদায় চকলেট খাই মৰাই, তোৰ কিয় চকলেট লাগে? মই কৈছোঁ মই দেখোন সদায় চকলেট খাওঁৱেই আৰু নালাগে দে। তাৰপিছত আহিল নহয় পুতলা দিয়াৰ দিন, তেতিয়া কৈছে তোৰ এতিয়া আৰু এই পুতলা লোৱাৰ বয়স নাই, তই এতিয়া কোলাত সফলতা লোৱাৰ দিন। তেতিয়া মই আৰু বয়স হৈছে দেখোন, বাদ দিলোঁ আৰু এইবিলাক পুতলা লোৱাৰ দিন। এতিয়া আহিল নহয় আজি মোৰ দিন। এতিয়া মই কি কৰিছোঁ বাপেকে, মই কৈ দিছোঁ আজি ৰাতিপুৱাই, মোৰ কিন্তু সেইবিলাক প্ৰতিশ্ৰুতি কৰিব নাই দেই বাপেকে, মোৰ চিধা কথা কিলৰ ৰেখা পাছ কৈ ৰাখছোঁ। এতিয়া আহিব নহয় কালি 12 তাৰিখ, তেতিয়া মই ক'ম মই মোৰ সমস্যাবোৰক সদায় বাপেকে সদায় ক্ষণতে সাবতি আকৌ ধৰি আকৌ কাকো নিদিওঁ, আকৌ কানিত যে ধৰি থাকোঁ। সেইকাৰণে আৰু মই কাকো সাবতিব নাযাওঁ হা, কাৰো লগত হাত পালন নকৰোঁ। আহিব নহয় 13 তাৰিখ, তেতিয়া ক'ম মই মোৰ সমস্যাবোৰক পুৰা একদম দিনে ৰাতি একদম ক্ষণে সময়ে মই যাচিয়ে থাকোঁ আৰু কাৰো যাচবা নাই হা। তাৰপিছত আহিব নহয় 14 ফেব্ৰুৱাৰী, মই ৰাখি থৈ দিছোঁ বাপেকে সিদিনা কাৰণেও, সিদিনা ডাইৰেক্ট ৰাতিপুৱা কৈ দিম মই নিজক সদায় ভাল পাওঁ নিজক, আৰু কাকো ভাল পাবও নাযাওঁ, আৰু ভাল পাব কাৰণে মোক বিশেষ দিনো নালাগে হা।